ৰাতিপুৱা শুই উঠি আজি ভাবিলোঁ মিনি ব্লগটো আৰম্ভ কৰোঁ আৰু শুই উঠাৰ পৰা শুৱালৈকে আজি দিনটো কি কৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু পানী যিমান খায় সিমান ভাল, দিনটো 3 লিটাৰ 4 লিটাৰ খাব পাৰিলে ভাল, কিন্তু মোৰ আধা বটলে শেষ নহয় আৰু খুব পানী কম খাওঁ মই। আৰু এয়া শুই উঠিয়ে ব্ৰাছ কৰিবলৈ বুলি আহিলোঁ আৰু মই সদায় ব্ৰাছ কৰিবলৈ হ'লে বেলকনিৰ কাষলৈ বুলি আহোঁ। আৰু এয়া ব্ৰাছ কৰিলোঁ, আপোনালোকে চাই থাকক। এয়া লগৰজনীয়ে নেপালী শাৰী আৰু ব্লাউজ আনিছিলে আৰু এডাল কি বুলি কয় নাজানো, কাণফুলিও আনি দিছে পিছে। আৰু এয়া জনাবচোন কি বুলি কয়, পিছে মই নাজানো, এডাল ডিঙিত পিন্ধে বুলি জানো আৰু বাকী দুডাল কিহত কি পিন্ধিব লাগে এইটো ইউটিউব চাইকে মই আজি পিন্ধিব লাগিব। আৰু এইকেইডালক কি বুলি কয় আপোনালোকে কমেণ্ট এটা কৰিকে জনাবচোন। আৰু এয়া মই ভাত চব্জি বনাবলৈ বুলি আহিলোঁ আৰু মিনি ব্লগটো গোটেই দিনটো কি কৰিম দেখাম বুলি ভাবিছিলোঁ, কিন্তু ইমানটো দেখুওৱা সহজ নহয় কাৰণ 1 মিনিটৰ ভিতৰত। তো সেইটো কাৰণে ৰিলবোৰ মই পাছত প'ষ্ট কৰিম। তো আজিলৈ মিনি ব্লগটো ইমানেই আছিল, আকৌ আহিম নেক্সট এটা মিনি